নমস্কাৰ, মই মাইনু গগৈ। পোনপ্ৰথমে অসমবাসী আৰু বিশ্ববাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমান ভালদৰে লকডাউনটো পালন কৰিছে আৰু ক'ভিড-19 মহামাৰীক আপোনালোকে আঁতৰাবলৈ সকলোৱে একমত হৈছে। তাৰ বাবে অশেষ ধন্যবাদ আপোনালোকলৈ। আজি এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে মোৰ অতি মৰমৰ বন্ধু ৰেক্সিছ আৰু ডক্টৰ আসমাই এই লকডাউনৰ সময়ছোৱাত এক বিশেষ কামত ব্যস্ত হৈ আছে। গুৱাহাটীৰ মহানগৰীৰ বিভিন্ন ঠাইত দুখীয়া লোকসকলক আহাৰ যোগান ধৰাত আৰু গৰাকীবিহীন বাট পথৰ জীৱ জন্তুৰ মাজত। তেওঁলোক ইমানতে সীমাবদ্ধ নাছিল। গুৱাহাটী মহানগৰীৰ নৱগ্ৰহ, কামাখ্যা, বশিষ্ঠ আৰু গীতা মন্দিৰৰ বান্দৰসকলকো আহাৰ যোগান ধৰি আহিছে। ৰেক্সিছ আৰু ডক্টৰ আসমাৰ এই কৰ্মই আমাক বহুতেই উৎসাহ যোগাইছে। সেইবাবে আহকচোন আমিও আমাৰ পদূলিত থকা জীৱ জন্তু আৰু দুখীয়া দৰিদ্ৰতাৰ কথা চিন্তা কৰোঁ আৰু লগতে ডক্টৰ আসমা আৰু ৰেক্সিছক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।